হেল্ল' এভৰিৱান, কি খবৰ? এফালে দেখিছে ন, হাজবেণ্ড আৰু মই আহিছোঁ আজি পাচলি বজাৰ কৰিম বুলি টাউনলৈ ওলাই আহিছোঁ। টাউনৰ মাজতে আছে এখন ধুনীয়া পাচলি বজাৰ। তাৰ পৰা বোলো পাচলি অলপ উঠাই দিওঁ, লৈ মেলি এয়া ঘৰলৈ উভতিছোঁ। তাৰপিছত আহি থাকোঁতে আকৌ এয়া ৰাস্তাতে এখন মিঠাইৰ দোকান পালোঁ। ভাবিলোঁ ঘৰত চাহ খাবলৈ আৰু মিঠাই কিবা এটা লৈ যাওঁ। তাৰপিছত আহি পেলাই এয়া হাজবেণ্ডৰ প্ৰয়োজনীয় বস্তু এটা ল'ব লগা আছিলে, তাকে ল'লে। তাৰপিছত এয়া ঘৰ পাই দেখিছে নহয়, মোনা ভৰাই একদম পূৰা পাচলি মই উঠাই লৈ আহিছোঁ। পাচলি পিছে বৰ সস্তা, গম পায়নে? কিনিবলৈ ভালেই বাৰু, বেয়া নহয়। ইফালে ধনিয়া লৈ আহিছিলোঁ, ধনিয়াখিনি দেখি ইমান ভাল লাগিলে। তাৰ পৰা বিলাহীও সস্তা, মানে 20 টকা আৰু কেজি। কেপচিকাম এইবাৰহে মানে সস্তাত পাইছোঁ, আগতে ইমান দামত কিনি থাকোঁ নহয়। এতিয়া কেপচিকামৰো কেজি 20 টকা, জলকীয়া খালি অকণমান দাম আৰু। তাৰ পৰা আকৌ ৰঙালাও দুটাত ল'লে 50 টকা। তাৰপিছত এইফালে আৰু কিবা কিবি আনিছিলোঁ, তিয়ঁহ আনিছিলোঁ আৰু লগতে আনিছিলোঁ গাজৰ, আৰু আনিছিলোঁ ফ্ৰেঞ্চবিন, তাৰপিছত আদা। যিহেতু মিঠাই লৈ আহিছিলোঁ ন, চাহ খাম বুলি হাজবেণ্ডে কৈ আছে যে চাহ একাপ বনোৱা। মই ভাবিলোঁ আগতীয়াকৈ চাহ একাপ খাই লোৱা ভাল হ'ব। আৰু ধুনীয়াকৈ চাহ তাহ খোৱাৰ পিছত এইফালে আকৌ মই বনালোঁ মিছল। ইভিনিং টাইমত কিবা এটা খাবলৈ লাগে আৰু দিয়কচোন। তাৰপিছতে ৰঙালাওটো যিহেতু আনিছিলোঁ, তাকে বোলো আজি মই বনাম ভালকৈ। তাৰ পৰা ৰঙালাওটো কাটি চালোঁ, দেখিবলৈ পিছে ধুনীয়াই, খাবলৈ বা কেনেকুৱা হয় তাকে কাটি কুটি লৈ ৰেডি কৰি একদম ধুনীয়াকৈ বনাই দিলোঁ আৰু ৰৈ নাথাকিলোঁ মানে। তাৰপিছত খালোঁ, খোৱাৰ পিছত ভালেই পালোঁ বাৰু ৰঙালাওটো খাই। তো আজিলৈ ইমানেই।